চাই আছা? কথা এটা ভাবিছো। কি কথা? আজি ভাবিছো ঠাণ্ডা নহয় হাঁহৰ মাংস খাওঁ। এতিয়া এই সময়ত হাঁহৰ মাংস খাই যাব? এতিয়াই খাই। আঘোণ পুহমহীয়াতে হাঁহৰ তেল উঠে। এতিয়াই হাঁহৰ মাংস খাবলৈ ভাল। হয় নেকি? তো আকৌ তেতিয়াহ'লে এটা কাম কৰো দিয়া, মই অকণমান হাঁহৰ মাংস লৈ আহোঁ। অকণমানকৈ নহয় দেই, সৰহকৈ আনিবা। সৰহকৈ? লগতে কোমোৰা এটাও আনিবা। হাঁহে কোমোৰাই স্পেচিয়েল হ'ব। অলপ পিছতেই হাঁহৰ মাংস আনি ঘৰ পোৱালেহি। লগে লগে ময়ো লাগি গ'লো লগতে অনা কোমোৰাটো আৰু আলু পিঁয়াজখিনি কটাত। মাংসখিনি চাই দেখিছোঁ নিজৰ মতে পিচবোৰ অলপ ডাঙৰ ডাঙৰকৈ কটাই আনিছে। সেইখিনি ভালদৰে নিমখ হালধি আৰু মা মছলা দি সানি ল'লোঁ। মাংসখিনি সানি থাকোঁতেই গম পাইছোঁ যে সঁচাকৈ এই সময়ত হাঁহৰ মাংসত বহুত তেল হয়। মাংসৰ পৰিমাণ চাই আজি মাংস বনাবলৈ ডাঙৰ কেৰাহীখন পাতি ল'লোঁ। হাঁহৰ মাংস আমাৰ বৰ বেছিকৈ খোৱা নহয়, যিহেতু হেল্থৰ কাৰণে বৰ ভাল নহয় বুলি কয়। সাধাৰণতে এই সময়তে 2-এবাৰ খোৱা হয়। সেয়েহে চেষ্টা কৰিছোঁ যিমান পাৰোঁ টেষ্টিকৈ যাতে বনাব পাৰোঁ। আলুখিনি ভাজি উঠাই লোৱাৰ পিছত কেৰাহীত যেতিয়া তেলখিনি কমি গ'ল, তেতিয়া সেই কেৰাহীত থকা কম তেলতেই তেল উঠি থকা হাঁহৰ মাংসখিনি বনাবলৈ ল'লোঁ। হাঁহৰ মাংস বোলে যিমানেই কম জুইত দি লৰাই থকা হয় সিমানেই টেষ্টি হয়। সেয়েহে যিমান পাৰোঁ বেছিকৈ লৰাই থাকি সিজিবলৈ দিছোঁ। মাংসখিনি যেতিয়া অলপ সিজিলে তেতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি তাত দি হেতাৰে ভালদৰে লৰাই মিলাই দিলোঁ। আৰু এতিয়া তাত হাঁহৰ মাংসৰ আচল সোৱাদ কোমোৰাখিনি দিলোঁ। সেইখিনি ভালদৰে লৰাই মিলাই দি অলপ দেৰিৰ কাৰণে ঢাকি দিলোঁ। আৰু ঢাকনখন উঠাই দেখিছোঁ মোৰ মাংস প্ৰায় সিজিলেই। আৰু এতিয়া এয়া বজাৰত পোৱা ৰেডিমেড হাঁহ কোমোৰাৰ মছলাখিনি তাত ঢালি দিছোঁ। আজিকালি ৰেডিমেড ছিষ্টেমটোৱে আমাৰ বহুত কষ্ট কম কৰি পেলালে। নহ'লে হাঁহৰ কাৰণে স্পেচিয়েল মছলা পিছাত কম কষ্ট হ'লহেঁতেন নে? মাংসখিনি ফ্ৰাই হৈ ৰেডি হৈ উঠাৰ পাছত 2 চামুচমান জালুকৰ গুড়ি তাৰ ওপৰত ছটিয়াই দিলোঁ। আৰু এটা সময়ত যেতিয়া গোটেইখিনি ভালদৰে মিলি ফ্ৰাই হৈ উঠিল, সেইখিনি কাঢ়ি হ'বৰ কাৰণে জোখমতে পানী ঢালি উতলিবলৈ দিলোঁ। এতিয়া মোৰ মাংসৰ কাঢ়ি উতলি ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি হৈ গ'ল। এয়া এতিয়া ছাৰ্ভ কৰিবলৈ সাজু কৰি ল'লোঁ মোৰ হাঁহৰ মাংস। প্লেইন দাইল, হাঁহৰ মাংস আৰু চালাড। বন্ধৰ দিনটো বাদ দি অন্য দিনত পৰিয়ালৰ গোটেইকেইটাই একেলগে বহি খাবলৈ দেখোন সুবিধাই নাপাওঁ। আৰু যিদিনা সুবিধা পাওঁ সেইদিনা কিন্তু সুবিধাটো ভালদৰেই লওঁ। আৰু আজি তেনেকুৱা এটা দিনেই। ডাইনিং টেবুলত খানা ৰেডি কৰি প্ৰথমতেই মানুহজনক মাতিলোঁ। যিমানেই যি নহওক দিয়কচোন, ঘৰৰ মূল মানুহজন ছেটিছফাই হ'লে বাকীখিনি এনেও চলি যায়। এওঁৰ থালখন সজাই পৰাই দি খাবৰ কাৰণে সাজু কৰি দিলোঁ। এওঁৰ পাছত আমিও খাবলৈ বাঢ়ি ল'লোঁ। পৰিয়ালৰ আটাইকেইটাই একেলগে বহি খাই থকা পালে ঘৰখন কিবা পৰিপূৰ্ণ হৈ থকা যেন লাগে। আমাৰ এওঁ সদায় সেইটোৱে বিচাৰে আৰু ময়ো সেইটোৱে চেষ্টা কৰোঁ, যাতে পচন্দৰ খানা এটা খোৱাৰ সময়ত পৰিয়ালৰ গোটেইকেইটা কাষতে থাকে। তেন্তে আজিলৈ বিদায় লৈছোঁ। এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কিন্তু। এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক পুনৰ লগ পাবলৈ চেষ্টা কৰিম। বাই বাই।